তাৰমানে আৰু দেই একদম সৰু সৰু পুঠি মাছ বাচিবলৈ টান, সৰুতে ভাল পোৱা এৰিবলৈ টান বুলি কোৱা কথাটো তাৰমানে আজি তেনেকুৱা ধৰণৰ মাছ তাৰমানে সৰু সৰু মাছ আজি দেখাবলৈ আপোনালোকক বিচাৰিছোঁ। তাৰমানে ধুনীয়াকৈ আপোনালোকক দেখাম। তাৰমানে এতিয়া পাহৰি থাকিছিলোঁ আপোনালোকক প্ৰথম কথাটো ক'বলৈ। তাৰমানে মৰমৰ বন্ধু বান্ধৱীসকল বিতু সোণোৱাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকক ধামাকা দেখাই আছোঁ, আপোনালোকে ধুনীয়াকৈ চাব। বহুত দিনৰ পৰা মই দেখাম বুলি ভাবি আছিলোঁ। তাৰমানে আপোনালোকক অলপ দিনৰ আগৰ মানে ভিডিঅ' এটাত কৈছিলোঁ যে ধুনীয়াকৈ মই মাছৰ ভিডিঅ' এটা আপোনালোকক মাৰি মেলি দেখাম বুলি কৈছিলোঁ। ফাইনেলি আজি মানে নিজৰ পুখুৰীত তাৰমানে ধুনীয়াকৈ মাছ পানী সিঁচিছোঁ। তাৰমানে মেচিন মটৰ লগাইছোঁ, মানে কাৰেণ্টৰ মটৰ লগাইছোঁ। ধুনীয়াকৈ মাছ পূৰা কুক কাকাক ধুনীয়াকৈ কৰি আছে। তাৰমানে ধুনীয়াকৈ কৰি আছে। অলপ টাইমৰ পিছত আপোনালোকক মই মাছবিলাক দেখাম। তাৰমানে ধুনীয়াকৈ আপোনালোকে চাব, মানে কি মাছ পাম, কি দেখাব পাৰোঁ, মানে সকলোবোৰ দেখাম। তাৰমানে আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ধুনীয়াকৈ চাব আৰু মই একদম ধুনীয়াকৈ দেখাম আৰু দেই। একদম ধুনীয়াকৈ শুকাবলৈ পানীটো মানে একদম কমি গ'ল আৰু এতিয়া বেছি টাইম নাই। এতিয়া আপোনালোকক ধুনীয়াকৈ মই দেখাই আছোঁ আৰু দেই পানীটো কিমান ধুনীয়াকৈ শুকাইছে। তাৰমানে একদম মাছটো কেনেকৈ ওলাব তাৰমানে ধুনীয়াকৈ দেখাই দিওঁ কিমান দূৰ পালেগৈ। মানে একদম মাছ এইফালে চাওক আকৌ দেই ধুনীয়াকৈ। এইফালে তলত চাওক, এইকেইজন দেখিছে নাই, এইকেইজন চোৰৰ আগতে সোমাই আছে আকৌ তলত, সেইকেইজন। পানী বন্ধ হৈ গ'ল, পানী বন্ধ দেখিছে নাই? উঠা এইকেইটা আকৌ ভাল। মাগুৰ মাছ ওলাইছে নাই? মাগুৰ মাছ ওলাইছে নাই? মাগুৰ মাছ হা? ব্ৰেক কেবাত ন? মৰা মাৰি আছে তাৰমানে ধুনীয়াকৈ দেই। আৰু মাছ মই এটা কাহিনী মানে একদম জোতা নিপিন্ধিলে মাছ মানে ধৰিব নোৱাৰে। তাৰমানে একেবাৰে একদম টিককৈ মানে জোতা লাগিব ইয়াত। মাছৰ মানে এইটো কোৱালিটিটো অলপ বেলেগ যে, সেইকাৰণে চাওক আপোনালোকে প্ৰত্যেকে মানে জোতা পিন্ধিছে। তাৰমানে মোৰ জোতা নাই, সেইকাৰণে মই ধৰিব পৰা নাই। তাৰমানে একদম মানে প্ৰত্যেকে জোতা মানে অলপ ষ্টেণ্ডাৰ্ডকৈ ধৰিছে। তাৰমানে মাছটো অলপ ষ্টেণ্ডাৰ্ড মাছ আছেতো, জোতা নিপিন্ধিলে তাৰমানে মাছটো দেখাই নিদিয়ে। সেইটো কাৰণে একদম ধুনীয়াকৈ মানে প্ৰত্যেকে জোতা পিন্ধি পিনে মাছটো ধৰা হৈছে। আৰু এইপিনে আপোনালোকে চাওক আকৌ ইমান ধুনীয়া ধুনীয়া জোতা পিন্ধিছে মাছৰ কাৰণে। মাছ দিছে দেই, ওলাইছে মাগুৰ হ'ব, মাগুৰ পাই দেই। সেইটো কাৱৈ নে মাগুৰ? কাৱৈ চাওঁ, দেখুৱাই দিয়া এইপিনে। দিছেনে পিছত আপোনালোকৰ চেণ্ডেলটো পিন্ধিলো না, সেইডোখৰত আছে, সেইডোখৰত পানী ঢাল আৰু এইখিনি জেগাটো চাম ঘূৰি এইখিনি চুপিয়াই পিনে চুপিব কৰিবি দেই ল'ৰা হয়। পুৰা চিচা আছে কিন্তু পুখুৰীটোত পুৰা চিচা আছে, সেইকাৰণে পুৰা জোতা পিন্ধি লৈছে। দেখিছে নাই এইবোৰ একেবাৰে সম্পূৰ্ণ মাছ ধৰাৰ পিছত আকৌ দেখুৱাই আছো। দেখিছে নাই ধুনীয়াকৈ দেই, ধুনীয়াকৈ মাছ চাছ মাৰি তাৰমানে ধুনীয়াকৈ আজৰি হ'লোঁ। আপোনালোকক দেখালোৱে ধুনীয়াকৈ তাৰমানে
ভিডিঅ'টো আৰুনো কিনো দীঘলীয়া কৰিম ন, দীঘলীয়া হ'লে চাবলৈও বেয়া, তাৰমানে ইমানতে ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ। বাই বাই।